Hello everyone, Assamese Kids Learning Habole স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই ডক্টৰ এপিজে আব্দুল কালামৰ বিষয়ে এখন ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ডক্টৰ এপিজে আব্দুল কালাম ভাৰতৰ এগৰাকী মহান বিজ্ঞানী আছিল। ডক্টৰ কালাম দেৱৰ 1931 চনৰ 15 অক্টোবৰ তাৰিখে তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল জয়নালাবেদিন আৰু মাতৃৰ নাম আসিয়াম্মা। ডক্টৰ এপিজে আব্দুল কালামৰ সম্পূৰ্ণ নাম হ'ল ডক্টৰ আবুল পকিৰ জয়নালাবেদিন আব্দুল কালাম। ডক্টৰ এপিজে আব্দুল কালাম দেৱে প্ৰাথমিক শিক্ষা ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত, হাইস্কুলীয়া শিক্ষা ৰামনাথপুৰমৰ চাৰ্চ হাইস্কুলত আৰু কলেজীয়া শিক্ষা তিৰুচিনাপল্লীৰ ছেণ্ট জোচেফ কলেজত আহৰণ কৰিছিল। ইয়াৰ পিছত ডক্টৰ কালাম দেৱে মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা বিমানবিদ্যা বিষয়ত অভিযান্ত্ৰিকৰ ডিপ্ল'মা আৰু হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ পৰা বিমানবিদ্যা বিষয়তে অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰে, অৰ্থাৎ এৰ'নটিকেল ইঞ্জিনিয়াৰ হয়। ডক্টৰ এপিজে আব্দুল কালাম দেৱে 1958 চনত মাহিলী মাত্ৰ 250 টকা বেতনেৰে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিজ্ঞানী সহায়ক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ডক্টৰ এপিজে আব্দুল কালামৰ নেতৃত্বত 1980 চনৰ 18 জুলাই তাৰিখে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ৰোহিণী কক্ষপথত স্থাপন কৰা হৈছিল। ডক্টৰ কালাম দেৱৰ তত্বাৱধানতে 1988 চনৰ 25 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ মিছাইল পৃথ্বী প্ৰক্ষেপণ কৰা হয় আৰু ইয়াৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত এক নতুন যুগৰ সূচনা হয়। ইয়াৰ পিছত 1989 চনৰ 2 মে তাৰিখে ভাৰতৰ দ্বিতীয়টো ক্ষেপণাস্ত্ৰ অগ্নি সফলতাৰে উৎক্ষেপণ কৰা হয় আৰু তেতিয়াৰ পৰাই ভাৰতৰ মিছাইল মানৱ হিচাপে ডক্টৰ আব্দুল কালাম দেৱৰ নাম সমগ্ৰ বিশ্বত বিয়পি পৰে। ডক্টৰ এপিজে আব্দুল কালাম দেৱক ভাৰত চৰকাৰে 1981 চনত পদ্মভূষণ, 1990 চনত পদ্মবিভূষণ আৰু 1997 চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰে। ডক্টৰ এপিজে আব্দুল কালাম দেৱে 2002 চনৰ 25 জুলাইত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি হিচাপে ডক্টৰ কালাম দেৱৰ কাৰ্যকাল আছিল 2002 চনৰ পৰা 2007 চনলৈ। ডক্টৰ এপিজে আব্দুল কালাম এগৰাকী মহান লিখকো আছিল। তেখেতে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল উইংছ অৱ ফেয়াৰ, যাৰ অসমীয়া অনুবাদ হৈছে অগ্নিৰ ডেউকা, ইগনাইটেড মাইণ্ড, যাৰ অসমীয়া অনুবাদ হৈছে তেজস্বী মন ইত্যাদি। মহান বিজ্ঞানী মিছাইল মানৱ ডক্টৰ এপিজে আব্দুল কালাম দেৱৰ 2015 চনৰ 27 জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনাৰ প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজত অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত পৰলোক প্ৰাপ্তি হয়। সেইদিনাই আমি ভাৰতৰ সুচিন্তক, বিজ্ঞানী, লিখক, সৎ ৰাজনৈতিক নেতা তথা এজন মহান ব্যক্তিক হেৰুৱাই নিথৰুৱা হৈ পৰোঁ। গতিকে আহক সকলোৱে তেখেতৰ আদৰ্শ চিম্পল লিভিং, হাই থিংকিং অনুসৰণ কৰিবলৈ যত্ন কৰোঁ। আজিলৈ আহোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।